একেবাৰতে তিনিজন ভক্তই চৰণ ধৰালে সোনকালে হ'ব। ইয়াৰ পিছত জয়ন্ত দাস, পদুম ডেকা আৰু উৎপল দাস। আপোনালোকে খেলি মেলি নকৰিব, নাম হিচাপে আহক। জয়ন্ত দাস, পদুম ডেকা আৰু উৎপল দাস। উৎপল দাস পিছফালে আছে। পদুম ডেকা, সৰস্বতী ডেকা। চৰণ ধৰা ভক্তবৃন্দক অনুৰোধ জনাইছোঁ, আপোনালোকে যথাসম্ভৱ সোনকালে ভগৱান শ্ৰীকৃষ্ণৰ চৰণত ধৰি দিয়ক সোনকালে। হ'ব, আপোনালোকে বিদায় লওক। অনুগ্ৰহ কৰি সোনকালে কৰিব। বহুত ব্যক্তি আছে, আমাৰ ২৬ জন আছে। এজনে এজনক ৩জনকৈ মাতিছোঁ। ভগৱান শ্ৰীকৃষ্ণৰ ৰূপত আমাৰ ৩জন আছে। শেৱালী দাস, সৰস্বতী ডেকা আৰু উৎপল দাস। পণ্ডিত 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 ভালে হ'ব। পণ্ডিত পণ্ডিত অৰ্জুন অৰ্জুন হয়, আপোনালোকে যথাসম্ভৱ সোনকালে কৰক, অনুগ্ৰহ কৰিছোঁ। পণ্ডিত নহ'লে যথেষ্ট পলম হৈ যাব। সোনকালে কৰক। অৰ্জুন পণ্ডিত অৰ্জুন অৰ্জুন নাই নকয়। এয়া উৎপল দাস হওক। উৎপল দাসৰ পিছত কুন্তলতা ভৰালী, ববিতা দাস। কোম্পানী যাই আছে না ববিতা দাস। কেইদিন 10 দিন কেইদিন কোনে কোনে পদবী যাই আছে না এটা কথা শুনা। ঐ ইয়াৰ নাম, ইয়াৰ তাতে 100 টকা পাং লবিছোঁ দেই। যে বড়োৰ তাতে বড়ো যে মই 100 টকা পাং। এই যে আমাক যে কৈছিল যে ল'ৰাটো নহয়, পেটলাকে যে নগাঁও নে এই এটা মানুহ নাছিল পেটলা কৰি। বৰাৰ লগত যে এটা হেল্পাৰ আছিল যে সেই ৰাতিলে যে কৰে। সি ঘৰত গৈছে এতিয়া। সি এটা 100 টকাত লৈ দিবিচোন। মই দিছিলোঁ তাৰমানে। তো পদুমীক লগাইছিলোঁ, পদুমীয়ে নগ'ল। তই ল'বি না? নামটো কিবা এটা মোকে কোৱা নাই। নামটো তই ল'বিচোন না? কবি সি 100 টকা পাই দিবা দিছে মোক। ব্যক্তিসকলক অনুৰোধ জনাওঁ যে যিসকল ব্যক্তিয়ে কৃষ্ণৰ চৰণ ধুই আছে তেওঁলোক প্ৰত্যেকে এজনক যোৱা। প্ৰত্যেক এজন বহুদিনে ৰখি আছে, সকলো আশা কৰি আছে। গতিকে প্ৰত্যেকে এজন এজনকৈ যোৱা। আমি অনুৰোধ কৰিছোঁ, এজন এজনকৈ যোৱা। শৃংখলা বজাই ৰাখক আপোনালোকে। হয়, শৃংখলাবদ্ধভাৱে শ্ৰীকৃষ্ণৰ চৰণ ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, তাৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। আমি পৰিলক্ষিত কৰিছোঁ আপোনালোকে 3জন শ্ৰীকৃষ্ণৰ চৰণ চুবলৈ প্ৰয়াস কৰি আছে। সময়ৰ প্ৰতি লক্ষ্য ৰাখি সেয়া নকৰিবলৈ অনুৰোধ জনাইছোঁ।